নমস্কাৰ বন্ধু-বান্ধৱীসকল। আজি আহিছোঁ আমি ডিগবৈ আৰু দুলীয়াজানৰ ডিগবৈ যাওঁতে আপোনালোকে গম পায় যে ইয়াৰ মানে দিহিং পাটকাই যোনখন ৰিজাৰ্ভ আছে, ৰিজাৰ্ভখনৰ মাজে যাব লাগে। বৰ্তমান আমি এতিয়া ৰিজাৰ্ভে পালোহি দিহিং পাটকাই। আমি এতিয়া আহি পালোহি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, যোনখন আপোনালোকে গম পায় তিনিচুকীয়া ডিষ্ট্ৰিক্টত আৰু তিনিচুকীয়া আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্ট দুয়োটাতে এই অৱস্থিত। আৰু ইয়াৰ বহুত মানে ঘন অৰণ্য। আপোনাৰ চাওক, এইফালেদি আপোনাৰ বেছি দূৰ নাই, 6 কিলোমিটাৰ আছে আৰু 6 কিলোমিটাৰ গ'লে পাবগৈ। আমি এতিয়া যিহেতু নাযাওঁ, বেলেগ কামত আহিছোঁ, অকণমান এনেই দেখাই দিছোঁ। আপোনালোকে দুলীয়াজানৰ পৰা ডিগবৈ ৰাস্তাত যদি যায় তেতিয়াই পাই যাব গোটেই ৰিজাৰ্ভখন, আৰু বহুত ঘন। আৰু ইয়াৰ ঘোষণা কৰা হৈছিলে ৰাষ্ট্ৰীয় উদ্যান হিচাপে 2020 চনত ডিচেম্বৰ মাহত, আৰু এইটো আপিল কৰিছিলে আপোনাৰ 2004 চনৰ পৰা বিচাৰি আছিলে। আৰু ই পোৱাৰ কাৰণ এটাই হৈছে ইয়াত বহুতো প্ৰজাতি পখিলা আৰু লগতে পৃথিৱীৰ আটাইতকৈ সৰু আপোনাৰ অৰ্কিডটো পোৱা যায়। পখিলা পৰি আছে, ইয়াতো পৰি আছে, দেখিছোঁ ইয়াতো পৰি আছে, পখিলা নাম লৈছোঁ, ইয়াতে পৰি আছে। আপোনালোকে কেতিয়াবা যদি আহিব পাৰিব। দেখিছে 6 কিলোমিটাৰ আছে, বেছি দূৰ নাই, আৰু 6 কিলোমিটাৰ গ'লেই আপোনালোকে পাব দিহিং পাটকাই। আৰু এইফালে আছে আপোনাৰ এডোখৰ চৰাই পুং বুলি কয়, ইয়াতে এটা পুং আছে। মই গৈ পোৱা নাই, মানুহৰ মুখত শুনিছোঁহে, আৰু যদি সম্ভৱ হয় কেতিয়াবা আপোনালোকক দেখাম চৰাই পুংটো। এয়া পাই গ'লোহি আমি ডিগবৈ, আৰু এতিয়া গৈ আছোঁ আমি ডিগবৈ ৰিফাইনেৰীৰ ফালে। ৰিফাইনেৰী সন্মুখেদি যাম, ইয়াত সোমাব পৰাটো কোনো হেৰিয়ে নাই। আৰু এই ফিল্ডখনতে আপোনাৰ ডিগবৈ যেতিয়া পূজা পাতে তেতিয়া ইয়াতে ৰামলীলা হয়। দেখিব পাইছে আপোনাৰ ৰিফাইনেৰী। এইটো স্থাপিত হৈছিলে আপোনাৰ 1901 চনত। 1901 চনৰ পৰা ই খাৰা হৈ আছে। আৰু ভাবিবলগীয়া এটা কথা, যদি অসমত ব্ৰিটিছ নাহিলেহেঁতেন, মানে ইণ্ডিয়াত, হয়তো আমাৰ অসমখন বিশেষকৈ ইমান আগবাঢ়ি নগ'লহেঁতেন। এছিয়া মহাদেশত এইটো প্ৰথম ৰিফাইনেৰী আপোনাৰ দেখিবলৈ পাইছে, আৰু এইটো ব্ৰিটিছেই বনোৱা। আৰু ইয়াতে বহুত মানে মানুহ এতিয়াও কৰ্মসংস্থাপন পাই আছে, কৰি আছে। আৰু ধৰক ইয়াত 7,000 মানুহে কাম কৰি আছে। 7,000 অসমৰ নিবনুৱা আপোনাৰ নাইকিয়া হৈ গৈছে। এয়া চব আৰু চাহ বাগানো আপোনাৰ প্ৰথম আপোনাৰ ব্ৰিটিছেই পাতিছিলে। আৰু ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ চাহৰ কাৰণে বহুতেই বিখ্যাত। আৰু এইবিলাক হয়তো প্ৰণালী আপোনাৰ ব্ৰিটিছেই দেখাইছিলে। ধন্যবাদ ব্ৰিটিছ। ইমান ধুনীয়া ধুনীয়া ওপৰত ঘৰ চাইছে। আৰু এইখন হৈছে আপোনাৰ বৰ্তমান প্ৰায় বন্ধ হৈ আছে দেই, এইখন ডিগবৈ পাৰ্কখন খোলা নাই। আৰু বহুত ধুনীয়া, মানে আমাৰ এইফালে এনেকুৱা এটা পৰিৱেশ নাই, কাৰণ আমাৰতো প্ৰায় সমতল ঠাইবোৰ। আৰু ডিগবৈখন মানে অকণ পাহাৰ আছে, গতিকে পাৰ্কখন মানে পাহাৰীয়া। আমাৰ ডিব্ৰুগড় পাৰ্ক আছে, ডিব্ৰুগড়ত আপোনাৰ এখন সমতল। আৰু এইটো হৈছে আপোনালোকৰ ডিগবৈ ৰেলৱে ষ্টেচন। ইয়াত দেখিবলৈ পাইছে ডিগবৈ ৰেলৱে ষ্টেচন। এতিয়া আমি গৈ থাকিম ডিগবৈ ৰিফাইনেৰী কিনাই কিনাই, মানে কাষে কাষে।
লিখা আছে ড্ৰোন চলোৱা নিষেধ। ৰাস্তা এইটো শ্বিলং ৰোড বুলিয়ে কয়। দেখিবলৈ শ্বিলঙৰ নিচিনাই। আৰু ইয়াৰ বাহিৰত আছে ডিগবৈ যোনটো শোধনাগাৰৰ প্লেয়াৰ ছিষ্টেমটো। এতিয়া আৰু অলপ যোৱাৰ পিছত আমি পাম আপোনাৰ মিউজিয়াম, ডিগবৈ মিউজিয়াম। এইবিলাক কৰোণা কালতে যি বন্ধ হ'ল খোলাই নাই এতিয়ালৈকে। মাজতে খুলিছিলে, আকৌ বন্ধ হৈ আছে। কৰোণাই এতিয়ালৈকে পূজা কৰি থৈছে। ধুনীয়া বস্তু এটা দেখিব পাব আপোনালোকে। এতিয়া গঁড়, আৰু গঁড়টো কিহে বনোৱা গম পায় নাই আপোনালোকে? এইটো সম্পূৰ্ণ নট বল মানে এনেকুৱা পেলনীয়া কিবা কিবি এদি বনোৱা এই গঁড়টো। এই গঁড়টো আপোনালোকে ভালকৈ জুম কৰি চাব। এই নট বলটোৱেদি বনোৱা। এয়া পালোহি এতিয়া মিউজিয়াম, ডিগবৈ মিউজিয়াম। এইফালে দিয়ে মিউজিয়ামলৈ যায়গৈ। বন্ধু বান্ধৱীসকল, আমি এতিয়া আহি পালোহি ডিগবৈ মিউজিয়াম। ইয়াৰ ভিতৰত প্ৰৱেশ কৰিছোঁ, আপোনালোকে দেখি আছে। আৰু ইয়াতে আপোনাৰ ব্ৰিটিছৰ দিনৰ বহুতো আচবাব আছে, আৰু ফাৰ্ষ্ট ৱেলটো ইয়াতে আছে। এইটো দেখাই আছোঁ আপোনালোকক। আৰু যোনবিলাক বস্তু যেতিয়া প্ৰথম ব্ৰিটিছে ব্যৱহাৰ কৰিছিলে, সেইবিলাক বস্তু ইয়াতে দেখিবলৈ পোৱা যাব। এখন স্কুটাৰে হয়, সঁচা সঁচি। এইবিলাক আজিও এনেকৈ থৈ দিছে, আৰু এই তাহানি দিনতে ব্যৱহাৰ কৰা এইবিলাক। দেখিব পাইছে এইবিলাক SE10 SW2798। আৰু এইখন ফায়াৰ ব্ৰিগেড। চাওক, কথা কোৱা অভ্যাস বৰ বেছি নাই বাৰু মোৰ। আপোনালোকক ধুনীয়াকৈ উপস্থাপন কৰিবও নাজানো। যিমানখিনি পাৰোঁ চেষ্টা কৰিম। বৰ ধুনীয়াকৈ বুজাই ক'ব নাজানো আনৰে। চাওক এয়া গাড়ী নাম্বাৰ। ভাল লগা দৃশ্য। আৰু এই দেখিব পাইছে যে এইটোৱে হৈছে আপোনাৰ এছিয়াৰ প্ৰথম ৱেলটো হৈছিলে, আৰু এইটো পাইছিলে আপোনাৰ 202 মিটাৰত। আৰু এইটো অৱস্থিত আপোনাৰ ডিগবৈতে, ডিগবৈ মিউজিয়ামতে বৰ্তমান ইয়াতে মিউজিয়াম বনাই দিয়া হৈছে। আৰু এইখনলৈ মন কৰক আপোনালোকে, ইয়াত কি লিখা হৈছে? ডিগবৈ ফৰভাৰ গ্ৰীণ চিন্স 1901, ডিগবৈ ৰিফাইনাৰী। বহুত ধুনীয়া লাগে, বতাহ মাৰি আছে। গোটেই পাহাৰ এৰি সোণ আৰু হালধীয়া মাটি ধুনীয়াকৈ ফুলি আছে। আৰু ডিগবৈখন এইটো কাৰণে ভাল লাগে, বহুত চফা।
ডিগবৈ টাউনখন বহুত চাফ চিকুণ কৰি ৰাখে। এতিয়া গৈ পাম মলীয়াবাৰী, আৰু মই ইয়াতে পঢ়িছিলোঁ শিশু নিকেতন ডিগবৈ। কেতিয়াবা যদি সময় সুবিধা হয় আপোনালোক স্কুলখনো দেখাম।